বৃহস্পতিবাৰে ৰাতিপুৱা 11:30 বজাৰ পৰা অসম সন্মিলিত মহাসংঘৰ নাগৰিকত্বৰ ভিত্তিবছৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবছৰ 1951 নে 1971 সেই সম্পৰ্কীয় গোচৰটোৰ শুনানি আৰম্ভ হ'ব নিৰৱচ্ছিন্নভাৱে। সেই কথাটো প্ৰতিপন্ন কৰিলে আজি চিফ জাষ্টিছ DY চন্দ্ৰচূড় ডাঙৰীয়াই মহাৰাষ্ট্ৰৰ গোচৰটোক কাইলৈ মাত্ৰ এঘণ্টা সময়ৰ বাবে দিছে আৰু এঘণ্টাৰ ভিতৰত মহাৰাষ্ট্ৰৰ গোচৰটোৰ সামৰণি পৰিব আৰু লগে লগে অসম সন্মিলিত মহাসংঘৰ গোচৰটো আৰম্ভ হ'ব। গতিকে আমি আজি দুদিন ধৰি অসমৰ খিলঞ্জীয়া জনগণে আশাৰে বাট চাই আছে যে অসমৰ এনে এটা গুৰুত্বপূৰ্ণ জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ আৰু অসমৰ ভৱিষ্যতৰ এটা প্ৰশ্ন জড়িত থকা এই গুৰুত্বপূৰ্ণ গোচৰটো কেতিয়া শুনানি হ'ব, কিয় হোৱা নাই, এই ধৰণৰ এটা চিন্তাত মানুহবোৰ আছিল। গতিকে সেইটোৰ পৰা সেই কথাটো জনাবৰ কাৰণে মই স্পষ্টভাৱে কৈছোঁ যে খিলঞ্জীয়া জনগণে নিশ্চিত হৈ থাকক যে বৃহস্পতিবাৰে 11:30 বজাৰ পৰা নিশ্চিতভাৱে আমাৰ মহাসংঘৰ গোচৰৰ শুনানি হ'ব আৰু নিশ্চয় অসমৰ খিলঞ্জীয়াৰ সপক্ষে এটা ৰায় হ'ব।